প্ৰায় 5:30মান বজাত এটা কৰ্মসূত্ৰই খবৰ দিলে যে এনেকৈ দুজন ল'ৰা ৰাখালকিলা লক্ষীপুৰ এৰিয়াৰ ৰাখালকিলাৰ পৰা আহি ইয়াতে নিচাযুক্ত টেবলেট বিক্ৰী কৰিব আহিছে বুলি। তো তেনেকৈ আমি এটা টিম ফৰ্ম কৰি আমি অপাৰেশ্যনটো কৰিলোঁ। কৰি দুজন ল'ৰাক কৰায়ত্ব কৰি তেওঁলোকৰ পৰা 2328টা টেবলেট নিচাযুক্ত টেবলেট আমি জব্দ কৰিলোঁ। কি টেবলেট আছিল? টেবলেট এটাটো নাইট্ৰ'চেন বুলি কয় আৰু এটা নীলা ৰঙৰ টেবলেট। এইটো আমি বেন ছাবষ্টেঞ্চেছত আমি যিটো কম্পজিশ্যন সেইটো বেন বুলি আমি পাইছোঁ। গতিকে আমি গোটেইখিনি টেবলেট জব্দ কৰি আমি বৰ্তমান চেম্পল কৰি থানাত লৈ দিছোঁ। কি নাম আছিলে ল'ৰা দুজনৰ? ল'ৰা দুজনৰ নাম, এজনৰ নাম হ'ল ফৰিদুল ইছলাম হয় আৰু এজন আমিৰ হুছেইন। হয়, ল'ৰা দুজন ক'ৰ ঘৰ ক'ত তেওঁলোকৰ ঘৰ ৰাখালকিলা, হয় লক্ষীপুৰ থানাৰ আণ্ডাৰত। হয় আমি তেওঁলোকক আমাৰ বাগবাৰী এৰিয়াত ভগৱান থানাৰ অন্তৰ্গত তাত এখন হোটেলত আটক কৰিলোঁ। তেওঁলোকে আচলতে কি বিক্ৰী কৰি বুলি আহিছিল নেকি? বিক্ৰী কৰিবলৈ তাৰপিছত কেছ এটা ৰুজু হ'বই সম্ভৱত। হ'ব। ইতিমধ্যে আমি আমাৰ চুপিৰিয়ৰ অফিচাৰক অৱগত কৰিছোঁ হয় আৰু বাকী যিখিনি আইনী ব্যৱস্থা আমি কেছ ৰুজু কৰি আমি তেওঁলোকৰ বিৰুদ্ধে ল'ম আৰু যিবোৰ মানুহ ইয়াৰ লগত আৰু জড়িত আছে তেওঁলোককো কৰায়ত্ব কৰিবলৈ চেষ্টা কৰিম। এতিয়া আপোনাৰ জৰিয়তে আৰু ড্ৰাগছ এনেধৰণৰ হৈছে নেকি, অপাৰেশ্যন হৈছে নেকি আৰু ছাকচেছ হৈছে নেকি? অপাৰেশ্যন আমি মাজতে বিভিন্ন ঠাইততো হৈয়ে আছে। হয় তো মোৰ ভগৱান থানাৰ অন্তৰ্গত এৰিয়াত কিছুদিন আগতে গাঞ্জা জব্দ কৰা হৈছিলে হয় আৰু বিভিন্ন চাৰ্চ অপাৰেশ্যন কণ্ডাক্ট কৰিছোঁ, কিছুমান সফল হ'ব পৰা নাই। হয় এইটো আমাৰ দ্বিতীয়টো ছাকচেছফুল অপাৰেশ্যন। হয় হয়। তাৰপিছত আমাৰ এটা অবৈধভাৱে তেলৰ গাড়ী এখন টেংকিও আপোনাৰ জৰিয়তে ধৰা হৈছিলে। হয় হয়, এইটো আমাৰ SP ছাৰৰ মাননীয় SP ছাৰৰ নিৰ্দেশ মতে আমি এটা ইনফৰ্মেশ্যন পাইছিলোঁ। হয় যেনেকৈ লক্ষীপুৰ থানাৰ অন্তৰ্গত লেজাম গাঁৱত হয় এখন অবৈধ তেলৰ টেংকাৰ আনলোড হৈ আছিলে। তো তেনেকৈ আমি ছাৰৰ ইনফৰ্মেশ্যন মতে কাম কৰি তাত গৈ তেলৰ টেংকাৰখন জব্দ কৰিছোঁ।